নমস্কাৰ মোৰ চেনেল বৰা সিস্টাৰ্স ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই অকনমান বেলেগ ধৰণৰ এটা ভিডিও লৈ আহিছো। আগতে তেনেকুৱা ভিডিও বনোৱা নাই, প্ৰথমবাৰৰ কাৰণে বনাইছো, চেষ্টা কৰিছো কেনেকুৱা পাই জনাব। লৈ আহিছো পাৰ্টি ওয়্যাৰ কেটামান এথনিক ট্ৰেডিশনেল ড্ৰেছ কালেকশন, যিগিটা ড্ৰেছ মই নিজে ডিজাইন কৰিছো, কিন্তু মই নিজে চিলোৱা নাই, ডিজাইন কৰিছো। ড্ৰেছ গিটা বিয়া হওক, বাৰ্থডে পাৰ্টি হওক, যেনেকুৱা ধৰণৰ পাৰ্টি হলেও পিন্ধিব পাৰিব। সো বলক মোৰ ওচৰত ড্ৰেছগিটা আছিলে, সেইবাবে ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি ভাল পায় আপোনালোকেও তেনেধৰণে ডিজাইন কৰি পিন্ধিব পাৰিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই দেখাইছোঁ এইটো ড্ৰেছটো সম্পূৰ্ণকৈ এনেকৈ দেখাই দিলে একো বুজি নাপাব, মই কাষতে ফটো লগাই দিম বাৰু। এইটো প্ৰথমতে দেখাওঁ। এইটো এটা গ্ৰাউন হয়, ফ্ৰক হয়, লং গ্ৰাউন ফ্ৰকটো এইটো তলত পিন্ধে, আৰু এইটো মই ফটোখনত দেখাই থৈছোঁ তেনেকৈয়ে পিন্ধে। আৰু এইটো ৱাস্কট টাইপ, অভাৰকোটো ক'ব পাৰোঁ, ৱাস্কটো ক'ব পাৰোঁ, ফ্ৰকটো ওপৰৰ কাৰণে এইটো। সো এইযোৰ মই তিনিচুকীয়াত চিলাইছিলোঁ, পায়েল টেইলাৰত চিলাইছিলোঁ তিনিচুকীয়াত। ডিজাইনটো নিজে দি দিছিলোঁ, কৈ দিছিলোঁ এনেকৈ চিলাই দিয়ক, চিলাই দিছিলে তেনেকৈয়ে। এইটো মই এখন নুনি পাটৰ চাদৰ দি চিলাইছোঁ, আৰু এইটো মিটাৰ কাপোৰটো কি বুলি কয় মই নাজানো, কিন্তু কাপোৰটো আপোনালোকে চিনি পাবই, এই কাপোৰটো বহুতেই ইউজ কৰেই। সো এইযোৰ কেনেকুৱা লাগিছে জনাব দেই। ড্ৰেছটো ঠাণ্ডা দিনত পিন্ধিবলৈ বিশেষকৈ ভাল, যিহেতু পাৰ্টি ওয়্যাৰ হ'লে আমাৰ চুৱেটাৰ, জেকেট এইবিলাক ইমান পিন্ধিবলৈ মন নাযায়। যদিহে ফেঞ্চি ড্ৰেছ বা এথেনিক ড্ৰেছ পিন্ধোঁ, আৰু তেনেকৈ হ'লে মানে এইটো কাপোৰ অকণমান ডাঠ, সেইকাৰণে অকণমান গৰম লাগি থাকে, আৰু এইটো ওপৰত পিন্ধি দিয়াৰ লগে লগে অকণমান গৰম লাগে। আৰু এটা প্লাছ পইণ্ট, এইটোৰ ভিতৰতো আমি কিবা ইনাৰ টাইপ পিন্ধি যদি এইটো পিন্ধি দিওঁ ধৰিব নোৱাৰে, কাৰণ এইটো হ'ল হাত দীঘল, এনেকৈ আপোনালোকে চিলাব পাৰে। পিন্ধিছিলোঁ এইটো ড্ৰেছ, মই এইটো ড্ৰেছৰ কাষত ফটো লগাই দিছোঁ, তাতে চাই ল'ব। এইটো এটা গ্ৰাউন হয়, এইটো এটা গ্ৰাউনটো মই চিলোৱা বহুত দিন হ'ল। এইখিনি মই মেখেলা এখন কিনি লৈছিলোঁ, ঊলৰ মেখেলা এখন কিনি হাত লগাইছোঁ। এনেকৈ ছাইডত যিখিনি দেখিছে আপোনালোকে, সেইখিনিও মই এনেকৈ চাদৰ এখনৰ পৰা লগাইছোঁ। আৰু এইখিনি কাপোৰ হৈছে, আগতে আছিলে ভাগলপুৰী কাপোৰ বুলি কৈছিলে, আজিকালি কি বুলি কয় মই নাজানো বৰ বিশেষকৈ। সেইটো কাপোৰ হয়, মিটাৰ বহুত লাগিছে ইয়াত। এইখিনি সেনেকৈ চিলাই লোৱা হৈছে এইটো ফ্ৰক। ছাইডত ফটো দিয়া আছে, তাতে চাই ল'ব ভালকৈ। আৰু গৰমটো লাগিয়ে থাকে, চুৱেটাৰ নিপিন্ধিলেও হ'ব। এইটো পিন্ধিলে মানে বহুত বেছি ঠাণ্ডা পৰিলেতো পিন্ধিবই লাগিব জেকেট বা চুৱেটাৰ, কিন্তু এইটো পিন্ধি যদি পেণ্ডেলৰ ভিতৰত বা এটা ৰুমৰ ভিতৰত তেনেকুৱা পাৰ্টি হয়, ধুনীয়াকৈ খাব পাৰিব, কাৰণ এইটোত ইমান ঠাণ্ডা নালাগে। নেক্সট মই পিন্ধিছোঁ এইযোৰ ড্ৰেছৰ মই কাষত ফটো লগাই দিছোঁ। এইটো এটা কুৰ্তি হয়, হাত দীঘল কুৰ্তি। এই কুৰ্তিটো মই চিলাইছোঁ মোৰ ঘৰত মাৰ এযোৰ পুৰণা কাপোৰ আছিলে, কাপোৰযোৰৰ মেখেলাখনৰ পৰা। কাপোৰটো খুব ধুনীয়া আছিলে, মায়ে বহুত বেছি নিপিন্ধে। চাদৰখন আছে এতিয়াও, চাদৰখন বগা কাৰণে মায়ে পিন্ধে, কিন্তু মেখেলাখন বহুত কালাৰফুল হোৱাৰ কাৰণে মায়ে নিপিন্ধিছিলে। সেইটো কাৰণে মই ইয়াত কুৰ্তি চিলালোঁ। এইটো মোৰ কিন্তু বহুত ভাল লাগে কুৰ্তিটো পিন্ধি। আৰু ইয়াৰ লগত মই এটা স্কাৰ্ট চিলাইছোঁ, এয়া ফটোখনত দেখিয়ে আছে আপোনালোকে। এইটো এটা স্কাৰ্টটোত মই এই ব্লু কালাৰ কাপোৰটো মিটাৰ কাপোৰ কিনি লৈছিলোঁ
পাৰ মিটাৰ কিমান আছিলে মই পাহৰিলোঁ তিনিচুকীয়াৰ পৰা কিনিছোঁ দিন হ'ল দেই চিলোৱা দিন হ'ল মই পিন্ধিলোঁ কেইবাবাৰো পাৰ্টি চাৰ্টিয়ে ক'ৰবাত বহুতবাৰ পিন্ধিলোঁ আৰু তলত এনেকৈ এই কুৰ্তিটোৰ পৰাই থাকি যোৱা কাপোৰ অকণমান পাৰি লগাই দিছোঁ ভাল লাগে মোৰ খুব মৰমৰ কাপোৰ এযোৰ আৰু ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে মই পাৰ্টি এটাৰ কাৰণে বনাইছিলোঁ কাৰণে হাত দীঘল বনাইছিলোঁ আৰু সেনেকৈ ধুনীয়াকৈ হৈ গ'ল এতিয়াও পিন্ধিব পাৰোঁ ধুনীয়াকৈ আৰু কুৰ্তিটো এক্সট্ৰাকৈ লেগিংছ জিন্স যিহৰ লগত যায় বহুতৰ লগত যায় তেনেকৈ পিন্ধিব পাৰোঁ তো কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকৰ যদি ডিজাইনটো পচন্দ হৈছে আপোনালোকৰ ঘৰতো যদি এনেকৈ পুৰণা মেখেলা চাদৰ আছে তেন্তে বনাই ল'ব নহ'লে নতুনখিনিও বনাব নেক্সট মই পিন্ধিছোঁ এযোৰ মেখেলা চাদৰ এইযোৰ মেখেলা চাদৰযোৰৰ ফটো মই লগাই থৈছোঁ ছাইডতে মেখেলা চাদৰযোৰ এইযোৰ এয়া মিটাৰ কাপোৰ দি বনাইছোঁ মোৰ বৰ মৰম লাগে কাপোৰযোৰ পিন্ধি মই পিন্ধিলোঁ বাৰু এবাৰ দুবাৰ কেইবাবাৰো পিন্ধিলোঁ চাগে পাহৰিলোঁ কিমানবাৰ পিন্ধিছোঁ এইযোৰ মেখেলা চাদৰখন চাদৰখন অকণমান এইটো চিফন টাইপ কাপোৰটো পিছল হয় চিফন টাইপ কাপোৰ আৰু এনেকৈ পাৰি লগাই দিছোঁ মিটাৰকৈ কিনি পাৰিটো মিটাৰকৈ কিনি লগাই দিছোঁ এখন চাদৰখন মই ডিব্ৰুগড়ৰ পৰা কিনিছিলোঁ জগদীশৰ পৰা কিনিছিলোঁ চাগে জগদীশ নহ'লে মোদী কোনোবা এখনৰ পৰা কিনিছিলোঁ পাহৰি থাকিলোঁ এইটো হ'ল ব্লাউজটো মিটাৰ কাপোৰ দি চিলোৱা এনেকুৱা একেই এটা কুৰ্তিও আছে মোৰ তেনেকৈ মিটাৰ কাপোৰ কিনি চিলাইছিলোঁ ব্লাউজটো আৰু এইখন হৈছে মেখেলাখনো এইটো কাপোৰ চিনি পাবই আপোনালোকে মই নামটো কিন্তু নাজানো কাপোৰটোৰ দোকানত বহুত এভেইলেবল এইটো কাপোৰ চব দোকানতে এভেইলেবল মিটাৰ কাপোৰৰ দোকানবিলাকত আৰু এনেকৈ পাৰি লগাই দিছোঁ ডিজাইন কৰি মই ফটো লগাই থৈছোঁ কাষতে এইযোৰ ঠাণ্ডাত পিন্ধিবলৈ খুব ভাল পাৰ্টি ৱেৰ কেনেকুৱা লাগিছে জনাব আপোনালোকে আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব মই অকণমান বেলেগ ধৰণৰ এটা ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ আৰু কাপোৰকেইযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব জনাব কিন্তু কেনেকুৱা লাগিছে আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে আৰু চাবলৈ বিচাৰে তেন্তে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় আৰু ভিডিঅ' এনেকুৱা ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই